হেল্ল' গাইজ, গুড মৰ্ণিং। আজি মোৰ পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গাইজ, মই আজি কি কৰি থাকোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব। বলক দেখাই আছোঁ। গাইজ, মই এতিয়া মচুৰ দালি, ভাতকেৰেলা, কঁঠাল গুটি বনাই আছোঁ। চাওক। আজি মই কেক বনাম গ্লাছত। আপোনালোকে ভিডিঅ'টো চাই থাকিব কেনেকৈ বনাওঁ। গাইজ, বিস্কুট আনি থৈছোঁ, হাফ বিস্কুট, আৰু এইটো ইনো এটা আনি থৈছোঁ। এতিয়া মই কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব। প্ৰথমৰ পৰা লাষ্টলৈকে চাব, স্কিপ নকৰিব ভিডিঅ'টো। বলক দেখাই আছোঁ। গাইজ, দালি বনাই হৈ গ'ল। চাওক কি ধুনীয়া হৈছে। এতিয়া পাপৰ ভাজিম। গাইজ, পাপৰ ভাজিছোঁ এতিয়া। গাইজ, এতিয়া বিস্কুটটো এতিয়া ফালি লওঁ। পুৰা একদম মিহিকৈ গুলিব লাগিব। গাইজ, চাওক কি ধুনীয়া হৈ গৈছে। এতিয়া দিম চেনি দিছোঁ। চেনিখিনি ভালকৈ মিলাই ল'ব লাগিব। অলপ বিস্কুট গোটা গোটা হৈ আছে, অকণমান ভাঙি দিছোঁ। গাইজ, এতিয়া ইনো দিছোঁ। ইনোটো দিলে ভাল হয় আৰু কেক বনাবলৈ। মানে বেকিং পাউডাৰ নিদিলেও হয়, ইনো দিলে। মই বেকিং পাউডাৰ দিয়া নাই, ইনোকে দিছোঁ। হৈ গ'ল। গাইজ, এতিয়া মই কফি কাপ লৈ লৈছোঁ। ইয়াত এতিয়া ভৰাই দিম। আধা আধাকৈ দিব লাগিব, ফুলি যাব, নহ'লে ফুলি গ'লে পৰি যাব। গাইজ, ভৰাই হৈ গ'ল, চাওক। এতিয়া বাদাম দি দিম। বাদাম
গাইছ এইফালে মই কেৰাহীত নিমখ গৰম কৰি আছোঁ। নিমখ নিদিলেও আপোনালোকে বালি দিব পাৰে, নহ'লে পাতলা প্লেট দিব পাৰে। মই গাইছ নিমখ দি দিছোঁ। এতিয়া গ্লাছকেইটা এটা এটাকৈ বহাই দিম। এই গাইছ বহাই হৈ গ'ল চাওক। এতিয়া ঢাকি দিছোঁ, 20-25 মিনিটমানত পিছত হৈ যাব। গাইছে কেক বনাই হৈ গ'ল চাওক। কি ধুনীয়া হৈছে। আপোনালোকেও এনেদৰে বনাই খাব। আপুনি বনাব জানিছে দিয়ক, ইমান ধুনীয়া লাগিছে, মজা লাগিছে একদম খাই। আমাৰ এই চেনেলটো লাইক কৰি দিব। গাইছ মই এতিয়া পথাৰলৈ আহি আছোঁ। পথাৰত এয়া কঠীয়া আছে আমাৰ, কঠীয়া মানে গৰুৱে খাব পাৰে যে, চাবলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। গাইছ এয়া কঠীয়া আমাৰ দি আছে। গাইছ আজি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।